थै होगोन थेवब्लाबो तामुलपुराव थाङा। আমাৰ ৰাইজে প্ৰয়োজন সাপেক্ষে তেজ দিবলৈ সাজু আছে, তথাপিও তামুলপুৰত যোৱাৰ কাৰণে কোনো ৰাইজ আমাৰ সাজু নাই। दिनै फिन जांख्रिखांदों बाक्सानि सुबनकाटायाव। गोबां सुबुंनि नुजाथिनायाव जांख्रिखांदों सुबनकाटा ओनसोलनि रायजो राजाफोरा। बाक्सानि सुबनकाटा आरो जपादं ओनसोलखौ तामुलपुर जिल्लायाव सरजाबनायखौ सुबनकाटा जपादं ओनसोलनि रायजो राजाफोरा गोजोननाय मोनाखै। बेनिखायनो बेरेखा खालामनानै जावरिखांदों सुबनकाटा जपादं ओनसोलनि थागिबिफोरा। जेब्लासिम फिननाय मोना थाद'नाय गैयै सोमावसारबाय थागोन सुबनकाटा जपादं ओनसोलनि थागिबिफोरा। बेखौ लानानै सुबनकाटा जपादं नागरिक सचेतन मन्चनिफ्राय लोब लोब सुबुंनि नुजाथिनायाव जांख्रिखांदों सुबनकाटा जपादं ओनसोलनि थागिबिफोरा। আমাৰ সুবনকাটা জপাদং সচেতন নাগৰিক মঞ্চৰ অধীনত অন্তৰ্গত আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ আজিৰ 9 নম্বৰ কাৰ্যসূচী আছিলে। আজি আমাৰ কাৰ্যসূচী আছিলে মুণ্ডন কাৰ্যসূচী। প্ৰতিবাদৰ লক্ষ্য আছিলে আমাৰ ৰাইজ, উত্তৰ অঞ্চলৰ জনসাধাৰণ আমাৰ তামুলপুৰলৈ নাযায়, কোনো পধ্যে তামুলপুৰ নাযায়। তেখেতসকলে বাক্সা জিলাত থাকিব বিচাৰে, আমিও বাক্সা জিলাতে থাকিব বিচাৰোঁ। আমাৰ ৰাইজে প্ৰয়োজন সাপেক্ষে তেজ দিবলৈ সাজু আছে, তথাপিও তামুলপুৰত যোৱাৰ কাৰণে কোনো ৰাইজ আমাৰ সাজু নাই, ৰাজি নহয়। গতিকে আমাৰ সকলো ৰাইজ বাক্সা জিলাতে থাকিব। আমাৰ এই কাৰ্যসূচীক লৈ যোৱাকালি প্ৰেছ মিডিয়াৰ যোগে জনোৱা হৈছিলে যে আজিৰ দিনত আমাৰ মুণ্ডন কাৰ্যসূচী আছিলে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই আমাৰ ওপৰত কিছু প্ৰেছাৰাইজ কৰিলে। তেখেতসকলে অনুৰোধ কৰিলে যে এইটো কৰিব নালাগে, আপোনালোকে আলোচনাৰ মাধ্যমত আহক। এই বোলে আজি আমাক বাক্সা জিলাৰ কাৰ্যালয় SP ছাৰে মাতিছে। এইটো তাত যোৱাৰ বাবে আমাৰ এতিয়া প্ৰতিনিধি দল এটা যাব, যাই আমি তাত আলোচনাত বহিম। যদি আমাৰ আলোচনা ফলপ্ৰসূ হয় তেতিয়াহ'লে আমি হয়তো এই আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিম বা আমি বাতিল কৰিম। যদি আমাৰ ফলপ্ৰসূ নহয় তেতিয়াহ'লে অহাকালিৰ পৰা আমাৰ আগন্তুক দিনলৈ যেতিয়ালৈকে আমাক বাক্সা জিলাত সংযুক্ত কৰি নাৰাখে তেতিয়ালৈকে আমি আন্দোলন কাৰ্যসূচী চলাই গৈ থাকিম। সেইটোৰ কাৰণে আমাৰ ৰাইজ এতিয়াও দৃঢ় প্ৰতিজ্ঞ হৈয়ে আছে। আৰু যদিহে পৰিৱেশ পৰিস্থিতি চাই বিভাগীয় কৰ্তৃপক্ষই আমাক বাধ্য কৰাই আমাৰ দাবীত এইখিনি কাৰ্যসূচীত মানি নলয়, তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমাৰ ৰাইজ সাজু হৈ আছোঁ। প্ৰয়োজন হ'লে আমি আমাৰ এৰিয়াৰ ভিতৰত কোনো ৰাজনৈতিক দলক সোমাবলৈ আমি নিদিয়াৰ সিদ্ধান্ত ল'ম। আৰু প্ৰয়োজন হয় শেষ সিদ্ধান্ত আমাৰ ৰাইজৰ ফালৰ পৰা সকলো ৰাইজে আত্মদাহৰ নিচিনা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, দাবী জনাম, যাতে বিভাগীয় কৰ্তৃপক্ষই আমাৰ ৰাইজক তেনেকুৱা আত্মদাহ দিবলগীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য নকৰে। এইটোৱে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ আৰু ৰাইজৰ হৈ দাবী জনাইছোঁ।